नालायाव गोग्लैना आइजो थैनाय जाथाया हादरसा सोमावग्लुंदों। गोबारै हानाय अखानि गेजेराव मालिगावआव बे गिख्रंथाव जाथाया जादों। फुटपाथआव फिस्लायना गोग्लैना नालायाव नांथाना थैबाय सासे आइजोआ। धारापुरनि पायेल नाथ मुंनि आइजोआ दुखुनांथावै थैनायखौ बजबना लानांबाय। जाथायथिलिनिफ्राय 150 मिटार गोजानाव बोखाङो पायेलखौ। फाहामसालियाव फाहामगिरिया थैनाय फोसावो पायेल नाथखौ। धारापुरनि पायेल नाथनि न'आव दायो दुखुनि साया साग्लोबदों। दासान्दि जीएमसीनि गोथै लाखिग्रायाव लाखिदों पायेल नाथनि गोथै देहाखौ। মানে হাজবেণ্ড প্ৰাঞ্জল নাথ দাস তেওঁ আনিব গৈছিল। তেওঁ ধাৰাপুৰ যাই পাইছে, কিন্তু ৱাইফে ফোন কৰিছে আপুনি আহিব নালাগে, ইমান প্ৰচণ্ড পৰিস্থিতি। তেওঁ উভতি আহিলে, মই কৰি বান্ধৱীৰ লগত থাকিম। তেওঁলোকে ৰাস্তা ক্ৰছ হৈ এই বোধহয় ফুটপাথত তাতে পানীৰ সতে প্লেটখন উটুৱাই নিলে না ব্লেংক আছিল নাজানো। দুগৰাকী আছিল, এগৰাকী কোনোবাই ধৰিলে, এওঁত পৰি আৰু গুচিয়ে গ'ল। প্ৰায় 2-3 ঘণ্টাৰ পিছত এনডিএফৰ মানুহ, আমাৰ ঘৰৰ পৰিয়ালৰ ভতিজা গোটেইবিলাক যায়। বৰষুণৰ মাজতে তিতি বুঢ়ী 2.5 ঘণ্টামান পিছত প্ৰায় 150-200 মিটাৰমান দূৰত পাইছে মৃত অৱস্থাত। নালাত পাইছে। তাৰপৰা এনডিএফৰ মানুহে উঠাইছে। তাই ৰাতিপুৱা অফিচত গেছি যাই, তাক সি বন্ধ আছে, তাই খোলা আছে। সি কৈছে মই তোমাক আনবা যাম না বুলি, মোক আনবা যাব নালাগে, মই লগৰ ছোৱালী এজনীৰ ঘৰত থাকিম আৰু আনবা যাব নালাগে দে। তথাপি সি আৰু গধূলা বৰষুণ চৰষুণ দেখি সি গেছিল ধাৰাপুৰক লাগি। যাওঁতে কৈছে নালাগে, বহুত বৰষুণ, আপুনি ঘৰত ঘূৰি যাওক, মই তাইৰ লগতে যাম, মই নহ'লে মাৰ ঘৰত যাম, নহ'লে তাইৰ ঘৰত যাম। এনেকৈ কোৱা গম পাইছোঁ আৰু তাৰপিছত একো নাজানো।